किए राम निस्तारिया नियु नारायण माथात धरि बुटुली तुमार शरण नरहरि किए राम निस्तारिया नियु नारायण माथात धरि बुटुली तुमार शरण पद उद्धवक सम्बुधि मातन्त कृष्णे पासे कर्म बन्ध एराइबे प्रबन्ध जार आसे বৈষ্ণৱৰ সংগ সিটো লৈব প্ৰথমত মুহুৰ চৰিত্ৰ শুনি বেক ভকত মোৰ নাম কীৰ্তন কৰিব সৰ্বক্ষণে হৃদয়ত মোৰ ৰূপ চিন্তিব যতনে অমূৰ যশ গায়া যিটো কৰে গীত নিত্য নাহি তাৰ চিন্তা হেতু ভৈল কৃত ৰাম শুনিও উদ্ধৱ আৰু ৰহস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি সমস্তে ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰে কুল দাতাত চুৰত যেন দৃষ্টিয়ে কতুল নিচত সাধুত যাৰ হইল এক জ্ঞান তাহাকে হে পণ্ডিত বুলয় সৰ্বজন
বিশেষত মনুষ্য নত যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্ব দায়ে মান্য কৰে ঈৰ্ষা অসূয়ায় অহংকাৰ তিৰস্কাৰ সবে নষ্ট হুৱে তেবে তাৱক্ষণে তাৰ এৰাম দেখি সখী গণে জুনু হাসৈয়াসী বেৰহি মই সাধু ইটো চুৰ হেন লজ্জায়েৰি কুকুৰ শৃগাল গদৰ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম সমস্তে ভূততে বিষ্ণু বুদ্ধিনুহে যাৱে কায় বাক্য মনে অভ্যাসী বা সেহি ভাৱে বিষ্ণুময় দেখৈ যিটো সমস্তে জগত জীৱন্তে মুকুত হুৱে অচিৰ কালত সকলে প্ৰাণীক দেখিবে আত্মসম উপায় মধ্যত ইটো আতি মুখ্যতম মোৰ ইটো ধৰ্মৰয়ল পৰুণাহি হানি যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাণী দাম্ভিক সঠত নকহিবা ইটো তত্ত্ব সদায় উপদেশ দিবা বৈষ্ণৱ জনত স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি তাহাত কহিবা ইটো জ্ঞান মহামতি আক ভক্তি কৰি পৰহে যিটো জ্ঞানী লোক মহাশুদ্ধ হুয়া জ্ঞান দীপে দেখৈ মোক জানিলা উদ্ধৱ আৱে দিলো উপদেশ
তোমাৰ কি শোক মোহ গুচিল নিশেষ ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখাই টুকায়া সবাতো অধিক মূৰ তুমি প্ৰিয়তম নাহিয়ান বান্ধৱ উদ্ধৱ তুমি সম ভকতে হে মোৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি হে হৃদয় এৰাম মই বিনা ভকতেনি চিন্তে কিছু আন ভকত তপৰে মই নিচিন্তু হুৱান হৰি ৰাম